বিশ্বত মহামাৰী কৰোনাৰ আতংকৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে অসম পশ্চিমবংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত উপস্থিত হৈ কৰ্তব্যৰত বিষয়া চিকিৎসক স্বাস্থ্যকৰ্মী আৰু সুৰক্ষা বাহিনীৰ সৈতে মত বিনিময় কৰে। অসমৰ বাবে এই প্ৰৱেশদ্বাৰক ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। কোভিড-19 পৰীক্ষাৰ বাবে ইয়াত থকা ব্যৱস্থাৰ লগতে সামগ্ৰিক প্ৰশাসনিক ব্যৱস্থাৰ যোৱা 6 মে তাৰিখে বিশদভাৱে বুজ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে আচ্ছা আপনি ডাক্তার আর একে ডক্টর সৌরভ বড়ুয়া ধরাগুড়ি মিলি ডিস্ট্রিক্ট ডাক্তার আচ্ছা এফালে ডক্টর বিকাশ কর্মকার সাব ডিভিশনাল মেডিকেল সাব মেডিকেল আর এফালে ডক্টর এমআর দেব ইয়াতে তো আপোনালোকে ইয়াতে কিমান ঘণ্টা কাম কৰে? ৰাউণ্ড 24 ঘণ্টা থাকে। খালি এটাই কথা আপোনালোকে মনত ৰাখিব, বহুত মানুহবোৰ দূৰৰ পৰা আহে, বহুত টায়াৰ্ড হৈ আহে। ইয়াত যাতে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট হওক, পুলিচ হওক, হেল্থ হওক, সকলোৱে তেখেতসকলক খুব ভাল ব্যৱহাৰ দি পেলাই শ্ৰদ্ধা কৰি পেলাই কামখিনি মানে নিখুঁতভাৱে কৰিব লাগে, ডিচিপ্লিন কৰিব লাগে, কিন্তু লগতে মানুহবিলাকক যাতে আমাৰ পিনৰ পৰা বিহেভিয়াৰটো পাৰ ডে কিমানমান হৈছে এতিয়া? 360। আজি কিমান এক্সপেক্ট কৰিছে আপোনালোকে? আহিছে আৰু কিমানমান আহিব পাৰ ডে? ঠিক আছে, আপোনালোকে বহুত কষ্ট কৰিছে। কাম কৰি আছে আপোনালোকে। SD অফিচাৰ, ডাটা এণ্ট্ৰি যিমান ডিটেইলছ কি নাম আপনার? মেহবুব আলম। মেহবুব আলম। তাহলে মৃত্যুঞ্জয় বর্মা। মৃত্যুঞ্জয় বর্মা। ঠিক আছে, ভালকে কাম করে থাকো। হ্যাঁ ঠিক আছে। আর এফালে কি কোনটো এন্ট্রি পয়েন্ট আছে? বাক্সিঘাট আৰু কোনোবা ছাগলীয়া। তাতে একে এৰেঞ্জমেণ্ট এনেকুৱাই সিমিলার হ্যাঁ सर ताते 10টা কাউন্টার আমি বনাই দিছো স্যার। গাড়ি যেতিয়া আহিব স্যার রিপোর্ট কৰিব, স্ক্যানিং কৰিব স্যার। তাৰ পাছত সেইটো কৰাৰ পাছত জোনাল চেণ্টাৰত আমি পঠাব। জোনাল চেণ্টাৰটো ইয়াত ষ্টেডিয়াম আছে স্যার কোকৰাঝাৰত। যেতিয়ালৈকে ই ৰেডি নহয় স্যার তেতিয়ালৈকে আমি জনাই যাব। কিমান আছে মানুহ ইয়াতে? আমাৰ মানুহ স্যার তাত 6জন আছে। আমি কনষ্টেণ্ট 24 আৱাৰ্ছ আমাৰ মানুহবিলাক ট্ৰাকবিলাক পাছ কৰাৰ কাম কি চাই আপোনালোকে? আমি চাওঁ বেচিকেলি চালানটো চাওঁ। এতিয়া অৱশ্যে আমি কাগজবিলাক চাবলৈ ওপৰত 30 জুনলৈকে কাগজবিলাক গাড়ী ধৰে। ঠিকে আছেতো? আপোনাৰ লগত কিমান থাকে কাম কৰা লগত? 6জনকৈ আছে। ইয়াত যদি খুব কেয়াৰফুলি চেক হয়, ভাল স্কেনিং কৰে, তেতিয়াহ'লে ভিতৰত গণ্ডগোল নহয়। সেইকাৰণে আপোনালোকে 8 ঘণ্টা নহয় 8 ঘণ্টা আপনার 8 ঘণ্টা 3টা শিফটত টিম বনাই লৈছে না? ষ্টুডিঅ'ত মই দীপাঞ্জলি সোণোৱাল আৰু আপোনালোকে চাই আছে NT নিউজ অসম নৰ্থ ইষ্ট। ধন্যবাদ।